হেল্ল' এভৰিৱান, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ আমাৰ ঘৰতে কৰা খেতিডৰা। এনেকুৱা এখন খেতি সকলোৰে ঘৰত থাকিলে কিমান ভাল লাগে নহয়নে? যিমানে কিনা চব্জি নাখাওঁ কিয় ঘৰৰ এটা সৰু পাচলিও খাই বহুতে সোৱাদ লাগে। আমাৰ ঘৰতো কম বেছি পৰিমাণে সকলো ধৰণেৰে খেতি কৰিছোঁ। এয়া আমাৰ খেতিডৰা দেখুৱাইছোঁ, চাই লওকচোন। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল, প্লিজ মোৰ চেনেলটো লাইক এটা এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ। খেতিডৰাত বন্ধাকবি, ওলকবি, বেঙেনা, জলকীয়া, বিভিন্ন ধৰণৰ শাক আৰু লগতে বিলাহীৰে ভৰি আছে। অলপ কৰিছোঁ, তথাপি ঘৰৰ পাচলি কিমান প্ৰয়োজন আৰু কিমান সোৱাদ সকলোৱে গম পায় যিসকলে খাই থাকে। থেংক ইউ ছ' মাছ, মোৰ ভিডিঅ'টোত মৰম দিব বুলি আশা কৰিলোঁ। এয়া বিন ছিঙিছোঁ। ঘৰৰ পাচলিবোৰ ছিঙি কিমান ভাল লাগে ন? এয়া বিনখিনি ছিঙি লৈছোঁ। অলপ খাব পৰাকৈ সদায় ওলায়। এয়া বিনখিনি মই ছিঙি লৈছোঁ। আপোনালোকে যদি মোৰ আগতে শ্বৰ্ট ভিডিঅ'বোৰ চাইছে তেতিয়াহ'লে তাত দেখিব আমাৰ গুণেও এই পাচলিবোৰত পানী দিয়াৰ পৰা এতিয়ালৈকে ছিঙালৈকে সি সকলোতে আগবাঢ়ি যায়, কিয়নো আমাক দেখি প্ৰায় সি সকলোবোৰ কামেই অলপকৈ শিকি আহিছে। আগলৈ দেখিব গুণে কেনেকৈ পাচলিবোৰ ছিঙিছে মোৰ লগত। এয়া পিছফালে হাজবেণ্ডে চফা কৰি আছে।